হাই বন্ধু, আজি আমি যাবলৈ ল'লে ক'লৈ গোৱালপাৰা। ইতিমধ্যে আমি ক'লৈ পালোঁ? গোৱালপাৰা আৰু বঙাইগাঁও সংযোগী নৰনাৰায়ণ সেতু দলংখন। চাওক এই যে দলংখন ন, একেবাৰে চাওক বহুত দীঘল। সেই যিবোৰে দেখা পাইছে, দেখা পোৱা নাযায় কিন্তু চাওক। আৰু আমি কি হ'ম এতিয়া গৈ আছোঁ আমাৰ আগে আমি জনা অকল আমাৰ আগে কি আছে। আৰু এই যে গাড়ী এটা আহি আছে, চাওক চাওক এই যে চাওক চাওক গাড়ীবোৰ গৈ আছে। এই যে মানুহবিলাক চাইকেল চলাই গৈ আছে ন। এতিয়া আমি ক'লৈ পাৰোঁ? ব্ৰিজখন পাৰ হৈ আছোঁ। আৰু ব্ৰিজখন পাৰ হৈ আমি ক'লৈ যাম? গোৱালপাৰাৰ আগিয়া ৰাংচাইপাৰা গাঁওখনত যাম। আৰু আপোনালোকক লৈ গৈ আছে চাওক এই যে ইফালে নদী চাওক, নদীৰ পানীবিলাক এতিয়াও শুকোৱা নাই। পানীবোৰ কি আছে? ভৰপূৰ হৈ আছে। চাওক এই যে আমাৰ আগে এখন গাড়ী গৈ আছে, চাইছে না? আমাৰ আগে এখন গাড়ী গৈ আছে। এই যে চাওক এই যে চাওক এই যে পাহাৰৰ ওচৰত দেখি এই যে ৰাস্তাৰ কাষতে আমি আহিলোঁ। হেল্ল', এই চাওক আমি আহিলোঁ। একেবাৰে চাওক এই ধুনীয়া এইখন। কিন্তু আপোনালোকে ভাবিছে কি এখন পাৰ্ক নহয়, কিন্তু এইখন এখন গাঁও। আৰু গাঁৱত যে ইমান ধুনীয়াকৈ যে মানুহবিলাক থাকে, স্বচ্ছতাই যে ইমান ইয়াতে বিৰাজ কৰিছে, ধুনীয়া চাওক। একেবাৰে ইফালে ফুলৰ গছ, সকলো ঘৰতেই পাব ফুলৰ গছ চাওক। আৰু আমি এতিয়া বহুত চালোঁ। এতিয়া আমি ইতিমধ্যে আমি যে নামি আছোঁ ইয়াৰ পৰা নহয়, নামি কিনে আমি চিধা যাম কি? চিধা আমি ঘৰলৈ যাম। আৰু দিনটো আমি চালোঁ আজি এটা। আপোনালোকেও যদি ইচ্ছা কৰে ইয়ালৈ আহিব।